অংকৰ ভিডিঅ' চাবলৈ সাবস্ক্ৰাইব কৰা আৰু বেলাইকনটো দবাই দিয়া এই সাবান লাগে ফটো মোৰ ভাইটি ই বৰ চিধা চাধা ল'ৰা ইমান ডাঙৰ ফেমিলি বিজনেছ থাকোঁতেও সি আকৌ চাকৰিহে কৰে জীৱনত অকলে গাঁওখন পাৰ নোহোৱাটোৱে আজি আকৌ বেলেগ জিলালৈ যায় কেনেখন মামাই তাক বুজাইছে বোপাইতো বাপেৰ নাই কিন্তু মোমাই আছো লোকৰ জেগাত সৰু হৈ নিদিবি আৰু লোকেল হিচাপে থাকিবি কিবা যদি জানো মোক কবি কিনো দৰকাৰ নাই এইবোৰ কৰিবলৈ সেইদিনাখন মই তাক বুজাইছোঁ বুজ ভগৱানে তোলে চকু মেলি চালে কিন্তু তই গোটেই জীৱনটো ইয়াতে পঢ়া ইয়াতে থকা বাহিৰততো ঘূৰি ফুৰা নাই ন কিন্তু মই ঘূৰিছোঁ এটা কিন্তু কথা মনত ৰাখিবি তাত যদি গৈ নিজকে নতুন বুলি যদি জনাই দিয় চবেই মিলি লুটি পেলাম গম পালি নহয় তো সেইটো কাৰণে নিজকে সদায় পুৰণা বুলি ক'বি আৰু চা এনেকৈ নাথাকিবি কপচত থাকিবি এনেকৈ জানো পাই এতিয়া তাত গৈ সি কি কৰেগৈ আৰু সিহে জানে অ' দা নতুন নি আৰু 10 টকা এটা দিব লাগিব নতুন নেকি আপুনি কি নতুন নি আকৌ মোৰ ইয়াত বহুত দিন হ'ল টকা মই জানো 20 টকা বুলি খালি এনেই আপোনাক টেষ্ট কৰিয়ে চাইছিলোঁ লওক অঁ ঠিক আছে হ'ব দিয়ক মানে আজিকালি 20 টকাই হ'ল ইয়ালৈকে জানো মই আপোনাক এনেই কৈ চাইছিলোঁ অঁ হ'ব দিয়ক আহিলা মামা এই আহিলোঁ বমা তুমি মোক বমা বুলি নকবা দেই আন্টি বুলি কবা পাই এতিয়া তোমালোকৰ কোনো জানো ককা নেকি বস্তুখিনি আহি থৈ গ'লি সেই নহয় ককা নহয় মোৰ মামা হয় তেখেত ৱা ইমান বুঢ়া মই আকৌ বোলো তোমাৰ ককা চাগে বুলি ভাবিছোঁ হয় তেখেত তেনেকুৱাই অকণমান আৰু এই হেৰি নহয় আণ্টি চাবিটো দিব নেকি মানে ৰুমৰ এইফালে নাছিলে জানো অঁ ৰুমটো এইফালে ৰ'বা মই চাবিটো আনি লৈছোঁ দেই ঠিক আছে দাদা কণী আছে নে অঁ আছে তেতিয়াহ'লে কাম এটা কৰকচোন হেৰি কওক এই আপোনাৰ কণী দুটা দি দিয়কচোন হেৰি কওক ডাঙৰ চাই দিব খালি দেই আমাৰ ইয়াত ডাঙৰেই পায় নতুন যেন পাইছোঁ ন মানে আগে পিছে দেখা নাই ইয়াত চৰি আপুনি দেখা নাইতো আপোনাৰহে প্ৰব্লেম তাতে মোক কি হ'ল বেলেগ কথা দেখোন এইজনৰ চৰি আপোনাক কথাটো এনেই সুধিছেহে কি কথা সুধিব নোৱাৰি নি আজিকালি এই দাদা আৰু লগত মেগী পেকেটো দি দিবচোন নহয় মানে দাদা চব কথাটো লোকেল মানুহক যদি তেনেকৈ আপোনালোকে সুধি দিয়ে আৰু নতুন নে কি তুমি বুলি অকণমান খং উঠিবই আৰু দিয়কচোন নহয় জানো কথাটো কওক হেৰি মানে মোৰ ইয়াত অহা প্ৰায় এবছৰমানেই হ'ল মই সেই আমাৰ সত্যনাৰায়ণ বৰুৱা ঘৰত থাকোঁ সত্যনাৰায়ণ বৰুৱা আমাৰ এই গলিমূৰৰ ঘৰ নে আগৰ ঘৰ এই গলিটো লাষ্টৰ ফালে যে সেই ঘৰ লাষ্টৰ ঘৰ মানে এই কেলে মানুহজন যে এগ্ৰিকালচাৰত কৰে যে আৰু এই জীয়েক এজনী আছে নহয় তাহাঁতৰ আচ্ছা জীয়েকজনী যে আছে সেইটো সেই ঘৰ ছোৱালীজনী বৰ ধুনীয়া আকৌ ন তাহাঁতৰ অকণমান ধুনীয়া হয় আৰু ছোৱালীজনী কিবা এটা ভাল লাগে বাৰু অলপ নহয় এটা ধুনীয়া যাবাই নহয় ধুনীয়াই বাৰু ছোৱালীজনী ভগৱানে মোক ভাল জেগাতে পেলাইছেহি আৰু কিবা এটা হ'লেও হওক আৰু বাকী আপোনালোকৰ ঘৰ মোৰ ঘৰ এই তই য'ত থাক তাৰ ওচৰতে ওচৰত মানে সেই তই যে যাৰ ঘৰত থাক সত্যনাৰায়ণ বৰুৱা অঁ মই তেওঁৱে পুতেক হয় যোৰহাট গৈছে এতিয়া এইমাত্ৰ আহি পাইছোঁ পইচা হেৰি দিলোঁ নহয় দিলোঁ হ'লে মোৰ দেৰি হৈছে দে মই যাম
ৰ আকৌ এইটো ডাঙৰ পানীকেইটা লৈ যাম